Hello friends, welcome back to my YouTube channel Kumar Mithun Vlogs. More YouTube channel লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বহাগ মাহৰ প্ৰথম দিন আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আজি বহাগ মাহৰ প্ৰথম দিন আৰু এই প্ৰথম দিনটোত ওদালগুৰি ডিষ্ট্ৰিক্টৰ এখন ঠাই খাম্পাখালা মা কামাখ্যা দেৱালয় এয়া আৰু ইয়াতে আজি অইন বছৰৰ দৰে এই বছৰো এখন মেলা আয়োজন কৰিছে আৰু ইয়াতে যি বহাগ মাহৰ প্ৰথম দিনাখন যি পূজা অৰ্চনা কৰা হয় তাতে বছৰটোৰ প্ৰতিটো দিন সকলোৰে বাবে ভালে কুশলে যায় আৰু সেই উপলক্ষে ইয়াতে মেলা অনুষ্ঠিত হয় আৰু ইয়াতে হাজাৰ হাজাৰ অসংখ্য মানুহৰ সমাগম হয় আৰু সেই মেলাখনত আহি মই এখন বহুত ধূলি সেইকাৰণে মাস্ক পিন্ধি ল'লোঁ আৰু আপোনালোকে এটা ভিডিঅ'টো দেখুৱাই হাজাৰ হাজাৰ মানুহ চাৰিওফালে আছে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই মই দেখুৱাই আছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে দেখিব পাব আৰু সকলোৰে অসমীয়া নতুন বৰ্ষটো ভালে কুশলে যাওক তাৰে বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াতে হাজাৰ হাজাৰ অসংখ্য মানুহ সমবেত হৈছে আৰু সকলোৱে বহাগৰ প্ৰথমটো দিনত আহি একেলগে সমবেত হৈছে, ভগৱানৰ ওচৰত বন্তি চাকি জ্বলাইছে আৰু এয়া হৈছে মন্দিৰৰ ইয়াত সন্মুখত ভিৰ ইয়াতে যাব নোৱাৰি। আৰু আজি মই এনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু এদিন আহিলে হয়তো এই মন্দিৰখনত যেতিয়া ভিৰ নাথাকিব তেতিয়া সম্পূৰ্ণ মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। আজি মই এই মেলাত ভিৰ কৰা মানুহৰ যি দৃশ্য সেয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, যেনেকৈ চাব সেইফালে কেৱল মানুহে মানুহ দেখা পাব, চাৰিওফালে মানুহ আৰু অসংখ্য মানুহ ইয়াতে মানে অগণন মানুহ আৰু অগণন মানুহে ভৰি কৰি আছে। এয়া হ'ল খাম্পাখালা মা কামাখ্যা দেৱালয়। খাম্পাখালা মা কামাখ্যা দেৱালয় আহিছে। ইয়াতে প্ৰথম দিন আৰু বিভিন্ন দোকান পোহাৰত হৈছে। ইয়াত বহুত দোকান আছে আৰু খুব মানুহ ইয়াতে আহিছে। এয়া চাৰিওফালে সিফালে চাৰিওফালে কেৱল মানুহ দেখা পাব আৰু গৰমো দিছে, অত্যাধিক গৰম। এয়া হ'ল মন্দিৰৰ সন্মুখভাগ কিছু দেখুৱাই আছোঁ আপোনালোকৰ দৃশ্য আপোনালোকে চাই থাকক। আৰু এইফালে চাওক, এয়া মন্দিৰত মানুহে কেনেকৈ লাইন পাতিছে চাওক। এয়া বহাগ মাহৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত ভগৱানৰ আশীষ বিচাৰি মানুহে এই মন্দিৰলৈকে আহিছে। আমিও আহিছোঁ আৰু আহি চালোঁ অসংখ্য মানুহ আৰু মেলা হৈছে। ইয়াতে প্ৰতি বছৰে হয় আৰু বহাগৰ 1 তাৰিখ আৰু 6 তাৰিখ এই দুদিন হয় আৰু আহিলোঁ পেলাই ভিডিঅ' এটা বনালোঁ, ভাবিলোঁ আপোনালোক সকলোৱে চাওক, চাই ভাল পাব। মনোৰম দৃশ্য হৈছে, বহুত দোকান আছে ইয়াত, দোকান পোহাৰ বহুত আহিছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ কিনিছে আৰু সকলো ধৰণৰ দোকান ইয়াত আহিছে। বহুত ভাল লাগিছে এনেকৈ আহি আছে। চাৰিওফালে যিফালে চাৰিওফালে কেৱল মানুহ দেখা যাব, সকলোফালে মানুহেৰে পৰা ইমান ধুনীয়া এখন মেলা হৈ আছে। একচুৱেলি ইয়াতে মন্দিৰ মা কামাখ্যা দেৱালয়। ইয়াতে বহাগৰ 1 তাৰিখে পূজা অৰ্চনা কৰিব আহে আৰু ইয়াতে সেই উপলক্ষে বিভিন্ন দোকান পোহাৰো আহে আৰু বহুত মানুহ আহে, কিছু ভগত পূজাও কৰে আৰু বিভিন্ন সৰঞ্জাম ইয়াতে সামগ্ৰীবোৰ পোৱা যায়। এক ভাল লগা মনোৰম দৃশ্য। এয়া ফুলৰ দোকান, এয়া বিভিন্ন ধৰণৰ ফুল আৰু এই মানুহজনক দেখিছে ফলৰ দোকান।
কিমান ভিৰ চাওক দোকানখনত বিভিন্ন ধৰণৰ ফটো আছে আৰু বহুত ভিৰ কৰিছে দোকানখনত এনেকৈ বিভিন্ন ধৰণৰ দোকান আছে ইয়াত এই ফটোৰ দোকান চাৰিওফালে চাওক এই ফটোৰ দোকানখনো ডাঙৰ কৰি দিছে আৰু এই দোকানখনো চাৰিওফালে আছে এয়া হ'ল সংসাৰশালা মা কামাখ্যা দেৱালয়ৰ বহাগৰ 1 তাৰিখত যি উৎসৱ হয় আৰু এয়া হ'ল চাহৰ দোকানবোৰ ডাঙৰ ডাঙৰ দোকান দিছে আৰু অসংখ্য মানুহ চাৰিওফালে এয়া হোটেল শিৱ সেনেকৈ লিখা আছে চব বহুত ভিৰ বহুত মানুহ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়াহে কুমাৰ নতুন ব্লগ ইউটিউব চেনেলটো আগবাঢ়ি যাব পাৰিব আপোনালোক সকলোৰে আশীষ বিচাৰি যাতে অনাগত দিনবোৰ ভালে যায় তাৰে বাবে আশীষ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম থেংক ইউ